নমস্কাৰ ৰাইজ, আপোনালোকক আকৌ লগ পালোঁ আজি এটা নতুন ভিডিঅ' নতুন দিনৰ সৈতে। আজি মানে আমাৰ গাঁৱৰ মনসা পূজা হ'লে মই মানে ওলাইছোঁ আৰু মোৰ লগত আছে জোন, এইজন জোন, এইটো মোৰ বেষ্ট ফ্ৰেণ্ড, এওঁৰ লগত ওলাইছোঁ, একেলগে পূজা চাব যাম। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোৰ নাম ৰাখিছিলোঁ, আপোনালোকক কৈছোঁ ধলং পলং। নামটো যদিও অলপ আচু হোৱা, আপোনালোকে গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। জোন আৰু মই ওলাইছোঁ, এতিয়া গৈ থাকিম। এতিয়া যদি কাৰোবাক লগ পাওঁ লগত লৈ যাম। এতিয়া গৈ আছোঁ, বলক আমাৰ লগত যাওঁ, বলক। এতিয়া গৈ আছোঁ ৰাইজ মনসা পূজালৈ বুলি আমি দুয়ো, জোন আৰু মই, নে কি জোন? ইউ ৰক। জোনৰ চিম্বল হ'ল এইটো চিম্বল জোনৰ। ইউ ৰক দিয়াচোন, আৰু একবাৰ দিয়াচোন। ইয়া পূজা বুলি কেনে লাগি আছে? এক্সাইটেড? ভাল লাগি আছে? এক্সাইটেড, ভেৰি এক্সাইটেড। কি কিনিবা পূজাত? কিবা কিনিবাৰ ইচ্ছা আছেনে? কিনিবাৰ ইচ্ছা আছে? কি কিনিবা ক? খাৰু। একদম খাৰুৰ চখ হৈ গৈছে চলিটো। খাৰু লাগে। খাৰু আপি চলি পিন্ধে। গুণ্ডা হম নেকি? এতিয়া বহুত ভাল হ'লো নেকি? এইবাৰ গুণ্ডা হম নেকি? বহুত টাইম ভাল হ'লো, এতিয়া গুণ্ডা হম ন? অঁ, পাতত দুজন ষ্টুডেণ্টক লগ পালোঁ, এই স্কুলৰ পৰা আহিছে। আজি কেইটা ক্লাছ হ'ল? গোটাই আহিছি গোটেইকেইটা। অঁ, কেনে চলি আছে পঢ়া পাতি? বঢ়িয়া নে কি? হিৰক মজা নে কি? অবিনাশ হিৰক দিয়া। আজি মনসা পূজা আছে ৰ'বা, তাতে যাওঁ। অঁ, দিয়া যোৱা। এই পাই গ'লোঁ পূজা। এতিয়া আহি পাই গ'লোঁ আমাৰ মনসা পূজা। কি আহি মনসা পূজাত কাক লগ পালোঁ চাওকচোন। এইটো চাক, পেলু লাজ কৰিছে এতিয়া। পেলু কি? ময়ে পেলু নহয়, তই নহয়, তই পেলু নহয়, ই পেলু। এইটো কোনবা আৰু? কি নাম তোমাৰ? পাৰ্থপ্ৰতিম কলিতা। এতিয়া পূজা ভাগ চলি আছে ধুনীয়াকৈ, কি ধুনীয়া পৰিৱেশ চাওকচোন। এতিয়া বলিৰ টাইম হৈছে, বলি হ'ব আৰু। এতিয়া এই আমাৰ এই পেলু প্ৰীতম বসুমতাৰী বৰফ খাই আছে। বৰফ খাই পেলাই কেনে লাগিছে খাই? দে একবাৰ চুই দি ভালকৈ জোৰে একবাৰ। জোনে খাই আছে বৰফ নে কি? জোন তোমাক ৰঙা দিছে নেকি? তাক হালধি দিছে, কাম নাই, ৰঙাটো ভাল হয়নে নহয়? ময়ো খালোঁ তাক আৰু বৰফ। আহা লাগি আছে একদম, একদম উপৰি লাগছে আৰু একদম নেৰা নেপেৰাকৈ লাগছে এই দুজন ল'ৰা। সীমান্ত আৰু তোমাৰ নামটো কি আছিলা? দুই সীমান্ত। পুৰা কালিৰ পৰা, কালি নহয় মোটামুটি আজি মোটামুটি 20 দিন মানৰ পৰা পুৰা লাগি আছে পূজাত একদম। আৰু এলগৰ কাৰণে পূজাগিলা সম্ভৱ হয় আৰু। বৰফ খাইছা নেকি? দা কেতিয়া আছ? অঁ, মাৰি আছি। পঢ়া পাতি ঠিকে চলি আছে? নামটো কৈ দিয়া একবাৰ। এতিয়া মানে উচৰ্গা হৈ আছে, বলিৰ উচৰ্গা হৈ আছে। অলপ পিছতে বলি হ'ব আৰু। এতিয়া উচৰ্গা হৈ আছে, এতিয়া মানে বলি হ'ব আৰু। বলিখিনি দেখাব নোৱাৰি আপোনালোকক, গতিকে এইটো দেখাব পৰা নাযাব। এতিয়া বলি হ'ব আৰু। কেনে অনুভৱ? বঢ়িয়া পুৰা লাগি আছে আৰু নবুজাত। জয় মা মনসা নেকি? জয় মা মনসা। এতিয়া কি খাওঁ কি নাখাওঁ লাগছি ন? বস্তু অধিক মাছত বগলী কণা হৈছে নেকি বাৰু? অঁ, জোনোৱা কি খাবা? ফুচকা না ফুচকা? ফুচকা কিবা এটা আৰু। এইফালে ফুচকা বেপাৰী, আমি খাওঁ আৰু নেকি? তামোল এখন খাই দিওঁ আৰু নে কি কয়? তামোল অসমৰ প্ৰাণ।
ৰাইজ তামোল খাইছিলোঁ, তামোল খাই আছোঁ, তামোল গলত বজি গৈছে। এতিয়া মুখা মানে অলপমান কুলি কৰিব লাগিব। মোৰ লগত এয়া প্ৰীতম আৰু জোনৰ অৰিজিনেল নামটো কি আছিলে জোন? হৃদয় কলিতা। হৃদয় কলিতা নহয় জানো? হৃদয় কলিতা, আমি মৰমতে জোন বুলি মাতোঁ। এইটো প্ৰীতম, এইটো পেলু বুলি মাতোঁ আমি। হুৱেৰ ইজ দ্য দমকল? ইয়াতে এতিয়া দমকলটোৱে বিচাৰি পোৱা নাছিলোঁ মই। এতিয়া দমকলত যাওঁ ৰ'ব। সৰু ছোৱালী বস্তুগিলা এতিয়া মনত আছে নেকি? সৰুৰ কালৰ বস্তু মনত আহি থাকে মাজে মাজে। সৰু কালৰ বস্তু মনত ৰাখি নিজকে অলপ সৰু কৰি ৰাখিব লাগিব। বয়সটো যদিও যাই থাকে মনটোক যাব দিব নালাগে, মনটো সৰু কৰি ৰাখিব লাগিব। সেইটো হ'ল জীৱনৰ ফেচিছ। কেমেৰাত অলপ লাজ চাকচোন, লাজ চাক সিহঁতৰ। কি খাই থাকোঁ? কি খাই আছা? তই কি কৰি আছা? মই এনেকে হৈ আছো। এতিয়া ওজাপালি চলি আছে, অলপ পিছত দেওদা উঠিব। গৰম আহিব লাগে ন? বৰফ ফালাৰ মতে গৰম আহিব লাগে। পুৰা গৰম, দবা পিঠা গৰম নেকি? ফাটে দিয়ক ন? কটি ফাটে দিয়ক একদম। আজি বিক্ৰী কেনাই? ঠিকেই আছে নে ভাল হৈছে? ভাল হৈছে। ক'ৰ পৰা আনাই এনে বৰফটো? ৰাইমাধা। তাতে বনোৱা হয় নে? তাতে বনোৱা? তাতে ফেক্টৰী আছে। ফ্ৰী ফায়াৰ কেনে চলি আছে তোমাৰ? ফ্ৰী ফায়াৰ এই ডেকা চামৰ ফ্ৰী ফায়াৰ ইমেন হয়নে নহয়? কিমান লেভেল? 50। মাই বেচপে নেকি দিছো? ফ্ৰী ফায়াৰ ব্লগ এটা খুলিছে ৰঞ্জন বসুমতাৰী, কিবা ইউটিউবত লাইভ আহি থাকে না, ফেচবুকত লাইভ আহি থাকে এনি টাইম। ভিডিঅ' এডিক্টেড হৈ গৈছে একদম। ভিডিঅ' আৰু ফ্ৰী ফায়াৰ এডিক্টেড হয়নে নহয়? ফ্ৰী ফায়াৰ খেলাই আছ নাই? পেন ফাটি যাব পাৰে কিন্তু ফ্ৰী ফায়াৰ বাদ নেদাও নেকি? এতিয়া পূজা ভাগ সম্পূৰ্ণকৈ চলি আছে, মানে সম্পূৰ্ণকৈ ধুনীয়াকৈ চলি আছে। ভক্তপ্ৰাণ আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে। এতিয়া পূজা ভাগ গৈ এতিয়া দেওধা নৃত্য চলিব, মানে দেওধাই নৃত্য কৰিব। দেওধাৰ দেহত যেন মা মনসা বিৰাজ কৰি নৃত্য কৰিব। এই নৃত্য আহকচোন, আমি এতিয়া এই দেওধাৰ নৃত্য উপভোগ কৰোঁ বলক। আপোনালোকক এতিয়া ওজাপালিয়ে দেওধাক কেনেকৈ নৃত্য কৰিবৰ বাবে উত্তেজিত কৰে সেয়া দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মানে ওজাজনে দেওধাজনৰ কাণৰ কাষত কিবা প্ৰশ্ন সুধি আছে, আৰু দেওধাগৰাকীয়েও মানে যি প্ৰশ্ন সোধে যিকোনো প্ৰশ্নৰ উত্তৰ সঠিকভাৱে মানে দিব পাৰে বুলি এই সময়ত বিশ্বাস কৰা হয়। এতিয়া এনেদৰে দেওধাগৰাকীয়ে নৃত্য কৰিবৰ বাবে সাজু হৈ মাৰ ওচৰত, ৰাইজৰ ওচৰত সেৱা জনাইছে, যাতে কোনো ভুল ক্ৰুটি নোহোৱাকৈ নৃত্য শেষ কৰিব পাৰে।
এতিয়া মানে সকলো পূজা মোটামুটি সমাপন হৈছে ক'ব গ'লে দেওদা উঠিলে দেওদা নৃত্য সমাপন হ'ল এতিয়া সকলো পূজা সমাপন হ'লেই মোটামুটিকৈ আৰু এতিয়া প্ৰসাদ বিতৰণ থাকিব ভোগ বিতৰণ থাকিব এনেকুৱাকৈ আছে মোটামুটি আৰু লাহেকৈ আৰু পূজা ভাগ সমাপ্ত হ'ব আৰু দিয়ক দেখুৱাই আছোঁ এতিয়া আমাৰ ফ্ৰেণ্ড কাষৰে ফ্ৰেণ্ড বিশ্ব লগ পালোঁ কেনাই বিশ্ব এতিয়া মা মনসা সঁচাই আৱিৰ্ভাৱ হয় ন ইয়াতে মানে সঁচাকৈ আৰু দেওদা যেনেকুৱা ধৰণে নৃত্য কৰে আৰু নৃত্যটো চাই গম পায় আৰু যে সঁচাই ইয়াতে মানে মা মনসা আহি যেন লাগে আৰু এনেকুৱা লাগে ন প্ৰসাদ বিতৰণ কৰিলে এতিয়া প্ৰসাদ খাওঁ নে কি কয় এতিয়া প্ৰসাদ খাওঁ অলপ পিছত আমাৰ বিতৰণ হ'ব ভোগ খাম নেকি তাৰপিছত ঘৰা ঘূৰি যাম আৰু তাৰপিছত ব্লগটো খতম কৰিম আৰু লাহে লাহে আৰু এণ্ডিঙৰ ফালে আহি আছে দিয়ক আৰু এইদৰে শাৰী শাৰীকৈ সকলোৱে বহিছে ডিচিপ্লিন অনুযায়ী সকলোৱে পৰিপাটিকৈ ধুনীয়া পৰিপাটিকৈ বহিছে এনেকৈ এতিয়া ভোগ গ্ৰহণ কৰিব সকলোৰে ভোক লাগি আছে কিমান ভোক লাগি আছে নিজে জানিব আৰু বাপৰে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই নে কি কয় প্ৰীতম একদম এই অৱশেষত ভোগ খাব বহিছোঁ ভোগটো খাই লওঁ খাই উঠি ঘৰে ঘৰে যাম আৰু নেকি ব্লগটো খতম কৰিম আৰু লাহেকৈ দিয়ক ভোগ চোগ খোৱা হৈ গ'ল প্ৰসাদ খোৱা হৈ গ'ল এতিয়া মানে মানসে ফোন কৰিছিল মোক সি বোলে আহিছে ইকাৰ ভাতাতে আহিছে কিবা ৰিল বনাব নেকি তাতে যাওঁ আৰু তাতে যাই আছোঁ বাহিৰে বাহিৰে যাই তাক লগ পাই আছোঁ দিয়ক গাইছ পিছত কেনে গ'লি পিছত কেনে গ'লি শ্বুটিং আছিল এটা কি শ্বুটিং এই শ্বপিং মল কৰিছোঁ বেলেগৰ মোৰ নানিছোঁ ভিডিঅ' হৈছে নেকি ভিডিঅ' আছে হাই হেল্ল' না 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 ৰাইজ বহুখিনি সময় ল'লোঁ আপোনালোকৰ বহুখিনি বস্তু দেখালোঁ চেষ্টা কৰিলোঁ দেখুৱাবলৈ মা মনসাৰ ওচৰত সেৱা জনালোঁ সকলোৰে মংগল হওক সকলো সুস্থ থাকক কামনা কৰি অৱশেষত আহি পূজাথলীৰ পৰা অলপমান দূৰলৈ আহিছোঁ এতিয়া বিদায় মাগিম আপোনালোকৰ পৰা এতিয়া ইয়াতে আৰু লাহেকৈ ব্লগটো সমাপ্ত কৰিছোঁ কেনে পালে জনাব ভাল পালেও জনাব বেয়া পালেও জনাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব টিল দেন বাই বাই জয় আই অসম